প্ৰাইচটো জানিম দাদা এইখনৰ প্ৰাইচটো কিমান এইখন একদম 10000 কিলোমিটাৰ ৰানিং মাত্ৰ 2019 মডেল দাদা ব্লগৰ থ্ৰু যদি আপোনালোক আহে তেতিয়াহ'লে আপোনালোকৰ নেগোচিয়েবল কৰা যাব আৰু আপোনালোকে মোৰ ব্লগৰ থ্ৰু যদি আহে আপোনালোকে আৰু এটা ডিছকাউণ্ট পাব তো আপোনালোকে তো হাই হেল্ল' নমস্কাৰ বন্ধুসকল কি খবৰ সকলোৰে আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই মানে মোৰ কিবা এটা বাইকৰ সেই মোৰ যোনটো মোবাইলটো মাউথটো লগা তাৰ নাটটো মোৰ মানে মই হেৰাই গৈছে তাৰ কাৰণে ভিডিঅ' দিব পৰা নাই একো নাই তো আজি ফাইনেলি আৰু এটা নতুন ভিডিঅ' আৰু এই আজিৰ ভিডিঅ'টো আপোনালোকক এটা লৈ গৈছোঁ এটা ছেকেণ্ড হেণ্ড বাইকৰ শ্ব'ৰুম ইয়াতে মানে আজৰা VIP ৰোডৰ ইয়াতে এটা নতুন ছেকেণ্ড হেণ্ড বাইকৰ শ্ব'ৰুম খুলিছে তাত মজা মজা মই বাইক দেখিছোঁ দূৰৰ পৰাই আৰু যদি ভাবিলোঁ আজি বাইকবোৰ চাই আহোঁ তাত গৈ মানে বাইকবোৰৰ দামবোৰ কেনেকুৱা ছেকেণ্ড হেণ্ড বাইক কি কি বাইক আছে সকলোবোৰ দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু লোকেশ্যনটো বেছি দূৰত নহয় ইয়াতে ইকম টাৱাৰতে তো এতিয়া যাওঁ 5 মিনিট লাগিব যোৱাতে যাম আৰু আপোনালোকক দেখুৱাইছোঁ তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব তো বলক তো বন্ধুসকল এতিয়া মই মানাশা মটৰ ডিলাৰৰ সন্মুখত আছোঁ আৰু আপোনালোকক আজি সম্পূৰ্ণ মই বাইকবোৰ চাওঁ মানে কিমান মজা মজা বাইক আছে সকলোবোৰৰ দাম সকলোবোৰৰ কথা সকলোবোৰ ডিটেইলছ আপোনালোকক মই ইয়াতে দিম আৰু আপোনালোকে বহুত কেইজন মানে চাউণ্ড শুনিছে গাড়ী চাড়ী শব্দ কাৰণ মই মোবাইলৰে ৰেকৰ্ড কৰিছোঁ আৰু এইখন হৈছে মানাশা মটৰ য'ত ইউজ বাইক ডিলাৰ ইয়াতে আপুনি ছেকেণ্ড হেণ্ড বাইক পাব আৰু মজা মজা বাইক আছে আপোনালোকক সকলোবোৰ দেখুৱাইছোঁ আৰু দামবোৰ কৈ আছোঁ একদম কম আপোনালোকৰ ভইচটো চাগে মোৰ অলপ ক্লিয়াৰ নাহিব কাৰণ ৰাস্তাৰ শব্দ বাহিৰৰ শব্দ আহে এখন দেখিছে মোৰ লগত বুলেট এখন আছে আৰু এখন ৰয়েল এনফিল্ড আৰু ইয়াৰ প্ৰাইচবোৰ সকলোবোৰ ডিটেইলছ মই অলপ পিছত আপোনালোকক জনাই আছোঁ মালিকজনৰ লগত কথা পাতিম আৰু মালিকজনে সকলোবোৰ বস্তু দেখাই দিব এইখন দেখিছে ৰয়েল এনফিল্ড বুলেট তাৰপিছত স্কুটি আছে আপোনাৰ যি লাগে সকলোবোৰ বাইক দেখি আছোঁ লাহে লাহেকৈ তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু এইখনৰ প্ৰাইচ কিমান কিলোমিটাৰ ৰান হৈছে সকলোবোৰ আপোনালোকৰ R15 লাগে NS লাগে ডিউক লাগে সকলো ধৰণৰ বাইকেই পাব ইয়াত তো এতিয়া আমি বাইকবোৰৰ সকলোবোৰ ডিটেইলছ গম পাম যে বাইকখনৰ দাম কিমান দিন পুৰণা আছে তো দাদা মোৰ লগত সকলো ডিটেইলছ ক'ব তো দাদা প্ৰথমখন এইখন বাইক এইখন 2018 আপাচি R310 আচ্ছা ABS মডেল একদম ধুনীয়া হৈ আছে এইখন 145 প্ৰাইচ এইখন 145 একদম আপোনালোকে দেখিছে কণ্ডিশ্যন পুৰা মজা কণ্ডিশ্যন আছে আৰু ইয়াতে অলপ ধূলি বালি পৰে এইকাৰণে অলপ দাদা এইখন NSখন ভাল লাগিছে NSখন আপোনাৰ 10 মাহ পুৰণি আচ্ছা 160 cc ABS আৰু এইখনৰ প্ৰাইচ 4000 কিলোমিটাৰ চলিছে এইখন 1,10,000 BS6 ৰ হয় আৰু আপোনালোকে চাওক ফুল্লি কণ্ডিশ্যনত আছে একদম আপোনালোকে দেখাব পাৰে আৰু অলপমান পলিচ মাৰিলে বেলেগ লগা হৈ যাব আৰু এইখন আছে R15 এখন কোনখন V4 এখন 21 লাষ্ট মডেল হয় ওকে 15000 মান চলিছে এখন 169 হলে দি দিব 169 হলে আপুনি দি দিব অলপমান প্ৰাইচটো নেগোচিয়েট হয় নেক্সট আৰু এখন আছে R1 এখন কোনটো ভাৰ্চনৰ এইটো V4 এইখনৰ প্ৰাইচ আপোনাৰ 11 মাহ হৈছে আচ্ছা এইখন 4000 চলিছে মাত্ৰ এইখন 175 নেক্সট আৰু এখন আছে NS 200 ABS এইখন কিমান দিনৰ পুৰণি এইখন 2017 মাজৰ হ'ব আচ্ছা এইখন আপোনাৰ প্ৰাইচটো 99000 এইখন দেখিছে আপোনালোকে 99000 লৈ যাব পাৰিব আৰু আপুনি যদি আৰু সোনকালে আহে তেতিয়াহ'লে আপোনালোকে মানে এইটো আৰু অলপ নেগোচিয়েট কৰিব পাৰিব তো নেক্সট দাদা এইখন 220 খনত কেইটকা এইখন 220 খন অলমোষ্ট 2019 ক'ব পাৰি আচ্ছা 18 লাষ্টৰ হয় এইখন নন ABS এইখন ABS নথকা আকৌ ন মডেল এইখন আপোনাৰ 82000 আৰু অলপ নেগোচিয়েট হ'ব অলপ নেক্সট এখন এভেঞ্জাৰ আছে এইখন 180 cc এভেঞ্জাৰ 2019 মডেল এইখন আমি প্ৰাইচ ৰাখিছোঁ 75000 আৰু ইয়াতে এখন আপাচি আছে আপাচি এইখন দাদা কোনটো মডেল আপাচি এইটো 2019 V4 মডেল হয় 160 আচ্ছা এইখনৰ প্ৰাইচটো আমি ৰাখিছোঁ 74000 আপুনি এইখন আপাচি 74000 লৈ যাব পাৰিব কণ্ডিশ্যন মজা আছে আৰু এখন আছে হিৰোৰ স্প্লেণ্ডাৰ এইখন হিৰো HF ডিলাক্স হয় ডিলাক্স এইখনৰ প্ৰাইচ 2021 আপোনাৰ BS6 মডেল অনলি 7000 কিলোমিটাৰ ৰানিং এইখন 53000 অলৰেডি এইখন 53000 একদম নতুনে আছে বাইকখন আপোনালোকে দেখিছে আৰু মানে ভাল মাইলেজটো ভাল পোৱা যায় আৰু এইখন আপোনালোকে ইয়াৰ পৰা লৈ যায় মানে আৰু একো খৰচ কৰিব নালাগে বাইকখনৰ ওপৰত তো এইখন দেখিছে স্প্লেণ্ডাৰ এইখনৰ প্ৰাইচটো কিমান সুপাৰ স্প্লেণ্ডাৰ 2020 লাষ্ট হ'ব BS6 15000 কিলোমিটাৰ ৰানিং এইখন আচ্ছা
এইখন 74,000 আহিব আৰু এইখন আপোনালোকে 74,000 পাব আৰু নেক্সট আৰু এখন স্প্লেণ্ডাৰ আছে দাদা এইখনৰ প্ৰাইচ এইখন 2010 মডেল হয় 10ৰ এইখন আমি 33,000 প্ৰাইচ ৰাখিছোঁ এইখনৰ প্ৰাইচ 30 আচ্ছা মাইলেজ ভাল ধুনীয়া কণ্ডিশ্যন চেল্ফ ষ্টাৰ্ট হয় একদম কণ্ডিশ্যন মজা আছে আপোনালোকে আহি দেখিলে গম পাব বাইকবোৰৰ কণ্ডিশ্যন কেনেকুৱা আছে আৰু আপোনালোকে দেখিছে মোৰ কিনে এখন ক্লাছিক 360 আছে আৰু এইখনৰ আমাৰ প্ৰাইচটো জানিম দাদা এইখনৰ প্ৰাইচটো কিমান এইখন 2017 মডেল BS4 আচ্ছা একদম ধুনীয়া কণ্ডিশ্যন হৈ আছে 1,10,000 1,10,000 আৰু আপুনি এইখন 1,10,000 দি আপুনি এতিয়া লৈ যাব পাৰিব মই সকলোবোৰ ডিটেইলছ দিম মোৰ ডেছক্ৰিপশ্যনত ফোন নম্বৰ থাকিব আৰু বাকী ডিটেইলছবোৰ কৈ আছোঁ লোকেশ্যনটো কৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব তো এতিয়া ভিতৰত আমাৰ কিছুমান স্কুটি আছে আৰু স্কুটিবোৰৰ প্ৰাইচবোৰ কেনেকুৱা আমি তো প্ৰথমতে এখন বাহিৰত স্কুটি আছে দাদা এইখনৰ প্ৰাইচ কেনেকুৱা এইখন 2019 মডেল এক্টিভা 5G আচ্ছা এইখন আমি দাম ৰাখিছোঁ 49,000 আৰু এইখন আপোনালোকে 49,000 পাব ভিতৰত আৰু মজা মজা স্কুটি আছে আমি এতিয়া ভিতৰলৈকে যাওঁ তো ইয়াতে এইখনমান স্কুটি আছে দাদা এইখন স্কুটিৰ প্ৰাইচ কিমান কেইটকা এইখন 2016 মডেল আচ্ছা এক্টিভা 3G আপোনাৰ এইখন প্ৰাইচ হ'ব 32,000 আৰু এইখনৰ প্ৰাইচ হৈছে 32,000 আৰু দাদা এইখনৰ প্ৰাইচ কিমান এইখন বাৰ্গমেন 2019 মডেল এইখন 53,000 53,000ত আপুনি এইখন স্কুটি লৈ যাব পাৰিব কণ্ডিশ্যন মজা হৈ আছে আৰু নেক্সট আৰু এখন স্কুটি আছে এইখন দেখুৱাই দিছোঁ আৰু এইখন হণ্ডাৰ স্কুটি এইখনৰ দাদা প্ৰাইচ কিমান এইখন এক্টিভা BS4 4G মডেল এইখন 45,000 2018 মডেল এইখন 45,000 আৰু আছে স্কুটি মই দেখুৱাইছোঁ আপুনি ইয়াতে মানে চিলেক্ট কৰি লৈ যাব পাৰিব আপোনাৰ যোনখন ভাল লাগে এনেকুৱা বিচাৰি লৈ যাব পাৰিব তো আৰু আছে দাদা এইখনৰ দাম কিমান এইখন হয় ইয়ামাহাৰ 2019 লাষ্টৰ মডেল ফেচিনো BS4 এইখন 47,000 আৰু এইখনৰ প্ৰাইচ হৈছে 47,000 আৰু এখন আছে ব্লেক এইখন মোৰ বহুত ধুনীয়া লাগিছে দাদা নতুন নিচিনা লাগিছে একদম 10,000 কিলোমিটাৰ ৰানিং মাত্ৰ এইখন 46,000 এইখন মাত্ৰ 2019 মডেল 10,000 কিলোমিটাৰ ৰান হৈছে আৰু ইয়াৰ প্ৰাইচটো হৈছে মাত্ৰ 45,000 আজিকালি দাদা নতুন স্কুটি কিনিলে কিমান টকা লাগে এইখনতো 90 ওচৰা-ওচৰি 1 লাখৰ ওপৰতে যায় বহুত স্কুটি তো আপোনালোকে 45,000ত একদম নতুন স্কুটি পাই আছে এইখন প্লেজাৰ প্লাছ আৰু এইখন আছে হণ্ডাৰ এক্টিভা হয় দাদা এইখনৰ প্ৰাইচটো কিমান এক্টিভাখন আপোনাৰ 2012 মডেল এইখন 25,000ত দি দিম 25,000ত দিব তো এইখন আপোনালোকক 25,000ত দি দিব আৰু ইয়াতে দেখিছে এখন ডিউক আছে ডিউকখনৰ প্ৰাইচটো দাদাৰ পৰা আমি জানিম 2019 মডেল 2019 ABS মডেল 125 এইখন 1,05,000 হ'লে 1,05,000 আপোনালোকে দি দিব তো দাদা বাইকটো ডিউক এখন আমি এখনেই দেখিছোঁ তাৰ পিছলৈ আৰু আহিব বাইক আৰু লাষ্ট এখন স্কুটি আছে আৰু দাদা এইখন স্কুটি কেইটকা লাষ্ট এইখন দামটো এইখন এণ্টক 2021 ডিচেম্বৰ মডেল হয় 10,000 ৰানিং এইখনৰ প্ৰাইচ হ'ব তোমাৰ 75,000 আৰু এইখন আপোনালোকে 75,000ত আপুনি ইয়াৰ পৰা লৈ যাব পাৰিব আৰু তো আজিকালি ইমানেই আছিলে আৰু আপোনালোকে ইয়াতে মানে নতুন বাইক আহি থাকিব আৰু মই পিছলৈ নতুন ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম তো মোৰ ইয়াৰ কেইখনমান বাইক স্পেচিয়েলি ভাল লাগিছে আৰু ভাবিছিলোঁ আপোনালোকক দেখুৱাই দিওঁ তো আপোনালোকে দেখিছে এইখন NSখন ফুলি মজা কণ্ডিশ্যনত আছে আপোনালোকে দেখিব পাৰে এইখন আপাচিৰ এইখন R310 এইখন দেখিছে আপোনালোকে আৰু এখন R15 ভাৰ্চন 4 মডেল আপোনালোকে দেখিছে লৈ যাব পাৰিব আৰু দোকানখনৰ এড্ৰেছটো মই দেখুৱাই দিম আৰু এইটো হৈছে ইকম টাৱাৰ আৰু আপোনালোকে নিশ্চয় দেখিলে বাইকবোৰ আৰু ইয়াতে মজা কণ্ডিশ্যনৰ বাইকবোৰ পাই আপোনালোকে দেখিলে আৰু এতিয়া আপোনালোকে এড্ৰেছটো আৰু দাদাৰ লগত কথা পাতি চাওঁ দাদাই কিজানি কিবাখিনি অফাৰ চফাৰ দিয়ে আৰু ইয়াৰ এড্ৰেছটো সকলোখিনি বিষয়ে আমি জানি লওঁ হয় নমস্কাৰ মিলন নগৰ নিয়াৰ জ্যোতি ভৱন ইয়াতে আহিলে পাব গাড়ীবিলাক গুগল মেপত দিয়াই আছে আপোনাৰ এড্ৰেছটো আৰু আপোনালোকে যদি গুগল মেপত চাৰ্চ কৰে মা মনসা মটৰ চাৰ্চ কৰিলে মা মনসা মটৰ বাইক নিউ ডিলাৰ চাৰ্চ কৰিলে পাই যাব আপোনালোকে চাৰ্চ কৰিলে পাই যাব আৰু দাদা কিবা গাড়ী কিনিলে আপোনালোকৰ হেলমেট ফ্ৰী দিয়া ল'ব হেলমেট এটা ফ্ৰী আৰু আপোনালোকে যদি এই মানে 1 মাহৰ ভিতৰত আপোনালোকে বাইক কিনি লৈ যায় ইয়াৰ পৰা আপোনালোকে হেলমেটটো ফ্ৰী পাব আৰু অলপ চলপ ডিছকাউণ্ট মানে আৰু বাৰ্গেনিংটো হ'ব আৰু দাদাৰ ব্লগত যদি আপোনালোকে আহে তেতিয়াহ'লে আপোনালোকৰ নেগচিয়েবল কৰা যাব আৰু আপোনালোকে মোৰ ব্লগত থ্ৰু যদি আহে আপোনালোকে আৰু এটা ডিছকাউণ্ট পাব তো আপোনালোকে সোনকালে আহক আৰু মজা মানে আমি গেৰেণ্টি দিব পাৰোঁ আপোনালোকে বাইকখন লৈ যোৱাৰ পিছত আৰু একো প্ৰব্লেম নহয় কাৰণ দাদাহঁতক মই বিশ্বাস কৰিছোঁ আমাৰ গাড়ী গোটেইবিলাক
নিউ পাৰ্চনে আছে গোটেইবিলাক আৰু কিবা নতুন নতুন বাইক আহিলে মই এইটো চেনেলতে আপডেট দিম আপোনালোকে ভিডিঅ'টো সদায় চাই থাকিব আৰু মানে বাই বাই নতুন ভিডিঅ' লগ কৰা হয়